আৰু মানে বন্ধুসকল স্কুলখন হৈ গ'ল এইখন ধুনীয়াকৈ দেখুৱাই দিছোঁ এবাৰ এইখন স্কুলখন আৰু এইখন গেটখন মানে ডিউটি জেগালৈ বেছি ডোখৰ নহয় 5 মিনিটমান লাগিব খোজকাঢ়ি যাওঁতে তো চাই থাকক আৰু জেগাবোৰ কি নমস্কাৰ বন্ধুসকল পুনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ মানে ভিডিঅ' বহুত দিন বনোৱা নাই আকৌ আজি বনাব লৈছোঁ মানে বন্ধুসকল যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব এইটো আমাৰ ৰুমটো এদিন দেখুৱাইছিলোঁ তো এতিয়া মানে ডিউটি যাবলৈ ওলাইছোঁ নাইটত ডিউটি কৰিছিলোঁ কিন্তু নাইটত বন্ধুসকল ভিডিঅ' বনাব নোৱাৰি আৰু ভিডিঅ' মানে ইমানকৈ বনাব নোৱাৰি আজি দেওবাৰ মই য'ত ডিউটি কৰোঁ মানে স্কুলত ডিউটি কৰোঁ স্কুলত চিকিউৰিটি আৰু বন্ধুসকল এইফালে লং পেণ্ট পিন্ধি লৈছোঁ আৰু স্পৰ্টিং এটা পিন্ধি লৈছোঁ তাত মানে বাকী চাৰ্টটো আছে তাত গৈ পিন্ধি ল'মগৈ ধুনীয়াকৈ আৰু এইফালে মই মানে এতিয়া দৰ্জা বন্ধ নকৰোঁ আজি কাৰণ দাদা এজন আছে ভিতৰত বহি আছে এতিয়া নেদেখুৱাওঁ আৰু দেৰি হৈছে মানে 9টা বজাত পাবগৈ লাগে মই গৈ পিনে মানে পাঞ্চিং কৰিব লাগে ফিংগাৰ প্ৰিণ্ট দিব লাগে গৈ পিনে তাৰপিছত এইফালে ভোক লাগিব যেন খানা লৈ লৈছোঁ আৰু আপোনালোকক আজি মানে মই য'ত ডিউটি কৰোঁ অলপ দেখুৱাম ইমান নোৱাৰিলেও মানে অলপ চলপ দেখুৱাম আৰু যদি যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ব'লক বন্ধুসকল মানে এইফালে আমাৰ মানে লিফ্ট নাই আমাৰ ৰুমটোত নহয় আমাৰ বিল্ডিংটোত মানে লিফ্ট নাই চিৰিয়েদি যাব লাগিব আৰু এনেকৈ খোজকাঢ়ি আৰু মানে এতিয়া আমাৰ বিল্ডিংটোৰ পৰা নামি আহিছোঁ এইফালে খোজকাঢ়ি আহিছোঁ মানে ডিউটি জেগালৈ বেছি ডোখৰ নহয় 5 মিনিটমান লাগিব খোজকাঢ়ি যাওঁতে তো চাই থাকক আৰু জেগাবোৰ কি ধুনীয়া আৰু বন্ধুসকল মানে আমাৰ ডিউটি জেগালৈ যাবলৈ হ'লে মানে অকণমানি জংঘল এখন পাৰ হ'ব লাগে বেছি ডাঙৰ নহয় সৰু মানে তো বন্ধুসকল মানে জংঘলখন এইখনে আৰু মানে আমাৰ যোনটো এই জংঘলখনৰ পৰা আমি ডিউটি কৰা মানে স্কুলখন দেখি থাকে মই আপোনালোকক দেখুৱাইছোঁ আপোনালোকে চাগে নিশ্চয় দেখিছে সেইখন স্কুলখন সেই স্কুলখনতে মানে এতিয়া যাম তাতে ডিউটি কৰিম তাত কিমান কি দেখুৱাব পাৰোঁ নাজানো মানে চি কেমেৰা লাগি আছে যেন সেইবাবে ইমান দেখুৱাব নোৱাৰিব পাৰিছোঁ হ'লেও দেখুৱাবলৈ চেষ্টা কৰিম আৰু মানে জংঘলখন এখন জংঘল মানে বন্ধুসকলে এইফালে আৰু ইমান লেতেৰা পেতেৰা নহয় চাফ চিকুণে বন্ধুসকল আহি পিনাই পাই গ'লোহি ডিউটি জেগা মানে তাৰপিছত এতিয়া চাৰ্ট তাৰ্ট লগা আগতে আৰু মানে আমাৰ অসমৰ দাদা এজন আছে দাদাজনকো দেখুৱাই দিছোঁ এইফালে মানে বহি আছে হাই এটা দি দিয়ক এইফালে এইফালে একদম মিচিকে আহি আমাৰ আৰু আছে বাহিৰত আপোনালোকক দেখুৱাম কোন কোন আছে আৰু মানে মেইনকৈ আগত চাৰ্টটো পিন্ধি লওঁ তাৰপিছত দেখুৱাই আছোঁ মানে এনেকৈ টি চাৰ্ট পিন্ধি পিনে ডিউটি কৰিব নোৱাৰিম যেন সেইকাৰণে মানে চাৰ্টটো পিন্ধি লওঁ আৰু বন্ধুসকল মানে ধুনীয়াকৈ চাৰ্ট তাৰ্ট লগাই ল'লোঁ এইফালে পেণ্ট এইফালে চাৰ্ট লগাই লৈ পেণ্টটোৰ পৰা পিন্ধি আহিছোঁ ৰুমৰ পৰা তাৰপিছত মানে টুপি আছে এতিয়া টুপিটো নিপিন্ধো মানে গৰম লাগি আছে যেন এডালটো লগাব লাগিব এডাল লগাই লৈছোঁ তাৰপিছত আপোনালোকক দেখুৱামগৈ মানে ক'ত কি আছে তো মানে কিমান দেখুৱাব পাৰোঁ আৰু বন্ধুসকল এয়া আছে বন্ধু মানে উৰিষ্যাৰ অসমীয়া বুজি নাপায় আৰু তাক কৈনো কি লাভ অসমীয়া বুজি নাপাওঁ কৰিবি এইবোৰ সমজ में नहीं आ रहा है इसको মানে এইটো বুজি পোৱা নাই সমজ में आ रहा है আৰু মানে বন্ধুসকল স্কুলখন হৈ গ'ল এইখন ধুনীয়াকৈ দেখুৱাই দিছোঁ এবাৰ এইখন স্কুলখন আৰু এইখন গেটখন এইখিনিতে আমি মানে বহি থাকিব লাগে সেইফালে যাব লাগে কিবা কিবি কৰিব লাগে মানে আৰু ইয়াত আৰু মানুহ আহিব এইফালে তো এইফালে গেটখন খুলি দিয়া ধুনীয়াকৈ তাৰপিছত আকৌ বন্ধ কৰি দিয়া তাৰপিছত এইফালে আৰু ইয়াত যাব লাগিব ক'ৰবাত কোপত কিবা কিবি চাবগৈ লাগিব তো দেখুৱাম আৰু বন্ধুসকল এইফালে আমাৰ বিতুপন মানে আমাৰ তাৰে হয় তো বিতুপন কেনেকুৱা লাগিছে ডিউটি কৰি ইয়াত ই মানে ইয়াত থকা দিন হ'ল 3 মাহমান হ'ল তো আমাৰ তাৰে মানে ইয়াতে ভালে পায় মানে ইয়াত লগ পাই গ'লোহি আহি পিনে এইবোৰকে দেখুৱাইছোঁ আজি কি দেখুৱাম আৰু মানে দেওবাৰ না আজি ষ্টুডেণ্ট নাহে টিচাৰ নাহে আজি এইবোৰ কৰি থাকিব লাগিব আৰু বন্ধুসকল মানে এতিয়া পানী আনিবলৈ যাওঁতো লিফ্টত যাওঁ মানে এইফালে পানী আনিব পঠিয়াইছে ওপৰৰ পৰা এইফালে মানে 1 নম্বৰত যাম হ'লেও লিফ্টত যাম এতিয়া মানে পুৰা লিফ্টত উঠি লৈছোঁ বটল 3টা লৈ লৈছোঁ এতিয়া মানে পানী আনিবলৈ পঠিয়াইছে আমাৰ দাদাজনে পানী তাত মানে গেটত পানী নাই যেন পানী আনিবলৈ পাই গ'লোহি খোল যা
ইয়াত মই এনেকৈ পিটিকি দিম। এইফালে খোল খাই গ'ল ইয়াত সোমাই দিলোঁ এখন বন্ধ হৈ যাব নিজে নিজে। মই এতিয়া মানে এইফালে বন্ধ হৈ গ'ল এখন। তাৰপিছত ইয়াত তললৈ যাম মই একেবাৰে 0ত পিটিকিম। গৈ আছে তললৈ, পাই গ'লোহি। এতিয়া আকৌ নিজে দৰ্জা খোল খাই যাব ধুনীয়াকৈ।